Hello students, chapter 2 বহুপদ কেইটামান very important MCQ আলোচনা কৰিম। Question number 1 2 minus x square plus x cube বহুপদত x square ৰ হৰক লিখায়। ইয়াতে x square ৰ হৰক লিখিব দিছে। x square ৰ আগত কোনো ধৰণৰ সংখ্যা নাই বা একো সংখ্যা নাই। যদি কোনো ধৰণৰ সংখ্যা নাথাকে তেনেহলে 1 ধৰিবা আৰু সন্মুখত যদি -1 থাকে তেন্তে x square ৰ হৰক হ'ব -1. Question number 2 minus alpha x square plus beta x plus gamma x square হৰক লিখা। ইয়াতে x square হৰক লিখিব দিছে। x square হৰক আছে minus alpha, তেন্তে x square হৰক হ'ব minus alpha. 3 নম্বৰ question x cube minus 2x square plus 3x plus 1 বহুপদটোৰ মাত্ৰা কিমান? এতিয়া মাত্ৰা উলিয়াবলৈ দিলে প্ৰথমে x ৰ ঘাত বিলাক চাবা। ইয়াতে x ৰ ঘাত আছে 3, ইয়াতে x ৰ ঘাত আছে 2 আৰু ইয়াতে x ৰ ঘাত হৈছে 1। যেটো সৰ্বোচ্চ ঘাত বা যেটো আটাইতকৈ ডাঙৰ সংখ্যা হেয়া হৈছে বহুপদটোৰ মাত্ৰা। এতিয়া আটাইতকৈ ডাঙৰ সংখ্যা আছে 3, তেন্তে এই বহুপদটোৰ মাত্ৰা হ'ব 3। 4 নম্বৰ কোৱেশ্চন 4 - y স্কয়াৰ বহুপদৰ মাত্ৰা লিখা। ইয়াৰে চলক হৈছে y আৰু y ৰ ঘাত কিমান আছে 2 আছে। এটা আটাইতকৈ ডাঙৰ ঘাত হৈছে 2, ইয়াৰে মাত্ৰা হ'ব 2। এতিয়া 5 নম্বৰ প্ৰশ্ন px x + 2 বহুপদটোৰ শূন্য। এই বহুপদটোৰ শূন্য নিৰ্ণয় কৰা। তাৰ মানে x ৰ ঠাইত কি সংখ্যা বহালে এই সংখ্যাটোৰ লগত যোগ কৰিলে বহুপদটোৰ শূন্য হ'ব। তেতিয়া আমি কি কৰিম, এই px টো আমি 0 লিখিম। ধৰিলে px = 0, x + 2 = 0। এতিয়া x ৰ মান উলিয়াম। x ৰ মান উলিয়াবলৈ x ৰ পিছত এটা ইকুৱেল চিন দিব লাগিব। এই সংখ্যাটো মাজৰ সংখ্যাটো লাষ্টত গুচি যাব, কিন্তু ইয়াৰ আগত প্লাস থাকিলে ইফালে আহিলে -2। তেনেহলে x ৰ মান কিমান হ'ল -2। অপচন নাম্বাৰ বি। Question number 6 আগৰটো ধৰি কৰিবা। এই বহুপদটোৰ শূন্য নিৰ্ণয় কৰা। 5x - π। তেতিয়া 5x - π = 0। x ৰ মান উলিয়াব লাগিব। x ৰ আগত 5 আছে, 5x = 0। এতিয়া π ৰ আগত মাইনাস আছে, ইফালে গলে প্লাস হৈ যাব +π। এতিয়া x ৰ মান উলিয়াবলৈ x ৰ মাজত কি আছে, পূৰণ চিন আছে, ইফালে গলে হৰণ হৈ যাব। x = π টো ওপৰত যাব আৰু 5 টো তলত আহিব। তেনে π/5 বি নম্বৰ অপচনত। এতিয়া 7 নম্বৰ প্ৰশ্ন x + 4 + x³ বহুপদটো। এতিয়া কোনটো অপচনত হ'ব? এতিয়া ৰৈখিক ত্ৰিঘাত দ্বিঘাত বা এটাও নহয়। যেতিয়া চলকৰ সৰ্বোচ্চ ঘাত যেতিয়া 1 হ'ব তেতিয়া ৰৈখিক হ'ব। এতিয়া সৰ্বোচ্চ ঘাত যেতিয়া 2 হ'ব তেতিয়া দ্বিঘাত আৰু সৰ্বোচ্চ ঘাত 3 হলে ত্ৰিঘাত। এই বহুপদটোৰ সৰ্বোচ্চ ঘাত হৈছে 3, তেনেহলে ত্ৰিঘাত হ'ব। বি নম্বৰ অপচন। এতিয়া 8 নম্বৰ প্ৰশ্ন তলৰ কোনটো ৰৈখিক বহুপদ? ৰৈখিক বহুপদ হৈছে চলকৰ সৰ্বোচ্চ ঘাত 1 হ'ব লাগিব। তেনেহলে এইটো বহুপদৰ সৰ্বোচ্চ ঘাত হৈছে 1। ইয়াৰ এই চলকৰ সৰ্বোচ্চ ঘাত হৈছে 2 আৰু এইটো চলকৰ সৰ্বোচ্চ ঘাত হৈছে 3। ইয়াতো চলকে নাই, তেনেহলে অপচন নাম্বাৰ বি হ'ব। 9 নম্বৰ প্ৰশ্ন তলৰ কোনটো দ্বিঘাত বহুপদ? দ্বিঘাত বহুপদ হ'বলৈ চলকৰ সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব। তেনেহলে সৰ্বোচ্চ ঘাত বি নম্বৰ অপচনত আছে। ইয়াত চলকৰ ওপৰত 2 আছে। প্ৰশ্ন নাম্বাৰ 10 তলৰ কোনটো ধ্ৰুৱক বহুপদ? আচলতে ধ্ৰুৱক বহুপদ হৈছে সংখ্যা, যেনেকুৱা পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা বা বাস্তৱ সংখ্যা। এতিয়া এই ধ্ৰুৱক বহুপদৰ লগত কোনো ধৰণৰ যাতে চলক নাথাকে, তেনে মাত্ৰ এটা সংখ্যা হৈছে -5।